জয় শ্রীকৃষ্ণ। মানে আজি আপনার ইউটিউব চেনেল দীপবস্য চেনেলৰ জৰিয়তে আপোনালোকক এটা ব্ৰহ্মতত্ত্বৰ জ্ঞানৰ কথা, যিটো আমি সনাতন ধৰ্মই আপোনাৰ যিটো অমৰনাথত যিটো আমাৰ যিটো মহাদেৱ বাবাৰ প্ৰতি যিটো কথোপকথন, যিখিনি আপোনাৰ জ্ঞানৰ কথা, যিখিনি আপোনাৰ কথাটো সেই কথাখিনি যিটো আপোনাৰ অমৰনাথত যিটো আপোনাৰ ব্যক্ত কৰিছিলে বা আপোনাৰ পাৰ চৰাই শুনিছিলে, এইবিলাক আপোনাৰ শুনিছে, এইটো সত্য কথা। তাৰ আপোনাৰ সেই কথাখিনি পুৰাণ হাদিছত বাইবেলত যিটো লিখা আছে, আপোনাৰ গীতা ভাগৱতত লিখা আছে, সেই কথাখিনি, সেই জ্ঞানৰ কথাখিনি আপোনাৰ যিটো আমাৰ জাকিৰ বাবাৰ মুখেৰে, আমি চেনেলত জাকিৰ বাবাৰ মুখেৰে আপোনাৰ শুনিম। আৰু যদি সেইটো আপোনাৰ ইমপ্লিমেণ্ট কৰা হয়, সেইটো চায়েন্সলৈকে যদি আমি ইমপ্লিমেণ্ট কৰা হয়, তেতিয়া আপোনাৰ বৈজ্ঞানিক চাইণ্টিষ্ট সেইটোৰ ওপৰত যিটো বহুত ডাঙৰ অৰ্থ, যিটো ব্ৰহ্মতত্ত্বৰ কথা, যিটো আপোনাৰ ৰোহিণী জগত, যিটো কালাৰ বা কিবা এনেকুৱা যিবিলাক ঘৰত এনেকুৱা, এই বস্তুটো আপোনাৰ ইয়াৰ পৰা আপোনাৰ সম্পূৰ্ণভাৱে আপোনাৰ শুনিলে বা সেইটো ইমপ্লিমেণ্ট কৰিলে আপোনাৰ সেইটো নিশ্চয় আপোনাৰ সেইবিলাক জগত কল্যাণৰ কাৰণে সেইবিলাক আপোনাৰ ব্যৱহাৰ কৰা, আপোনাৰ বিশ্ব এক শান্তিৰ যিটো আপোনাৰ বাতাবৰণ, সেইটো আপোনাৰ জানিবৰ কাৰণে এই ভিডিঅ'টো আচলতে দীপবস্য চেনেলৰ জৰিয়তে আপোনাৰ মই ৰামেশ্বৰ বৈশ্য আৰু জাকিৰ বাবাৰ দেৱীত যিটো আপোনাৰ কথোপকথন, সাঁচৰ কথোপকথন যিটো, সেই কথাখিনি আপোনাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি ভাল পায়, শেষত জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, আল্লাহ আকবৰ, যি আপোনাৰ যিটো ধৰ্মই নহওক, আপোনাৰ চাই আপোনালোকে আল্লাহক শুক্ৰিয়া কৰিব, আপোনাক ভক্তি কৰে আপোনাৰ কৰিব, তেতিয়া আপোনাৰ এইটো জ্ঞান প্ৰাপ্তিৰ কাৰণে আপোনাৰ সুফল হ'ব, সুগম হ'ব। জয় শ্ৰীকৃষ্ণ। আৰু আপোনাৰ চেনেলটো চাই থকাৰ বাবে বহুত অশেষ ধন্যবাদ। জাকিৰ বাবাৰ পৰা আপোনাৰ গুৰু কিয় ধৰিব লাগে? আচলতে মানুহে আপোনাৰ জন্ম লৈ আপোনাৰ শৈশৱকাল, ডেকাকাল, বৃদ্ধকাল বুলি যি কয়, আপুনি ডেকাকালত আপোনাৰ গুৰু ধৰিব লাগে। শৈশৱকালটো মা দেউতাৰ তাতে থাকে, 12 বছৰলৈকে থাকে। যে আমি আগতে পাইছোঁ জগতগুৰু আপোনাৰ শংকৰদেৱৰ 12 বছৰ, আপোনাৰ আনন্দ কন্দলী তাতে গৈছিল 12 বছৰলৈকে মা দেউতাৰ সুসম্বাৰ আৰু সত্যগন্ধাৰ তেখেতসকলৰ নাম মই আজি ল'ব পাৰিছোঁ চেনেলত। তেখেতসকলৰ জ্ঞানেই, তেখেতসকলৰ যিখিনি জ্ঞান ভাগৱতত যিখিনি জ্ঞান, গীতাৰ জ্ঞান, গোটেই জ্ঞান তেখেতক সোমাই দিছিল মাক দেউতাকে। সেই জ্ঞান তেখেতে পাইছিল প্ৰথম গুৰু মা দেউতা, সেইকাৰণে। তাৰে পিছত আপোনাৰ 12 বছৰৰ পিছত তেখেতে আনন্দ কন্দলী তাতে আপোনাৰ গুৰু হেৰি কৰিলে, আপোনাৰ সেই কি গুৰু, আপোনাৰ শিক্ষাগুৰু, জ্ঞানৰ কাৰণে। জ্ঞানটো তেখেতে পাইছেই, তেখেতে গুৰু ধৰিব লগা হ'ল। সেইকাৰণে গুৰু নাপালে জ্ঞান নাপায়, সেইটো কৈ আছে। গুৰু উচিলা তলব কৰো, সেইটো বাবা মই কতো ভুলিছে নেকি বাবা? নাই, একেবাৰে সহি। হয় বাবা, একেবাৰে সহি বাবা। আপোনাৰ আপুনি যেটো কৈছে, হয়, সেইটো আমাৰ শাস্ত্ৰতে কোৰাণে সেইটোৱে কৈছে। হয়, কি যে মানুহ জন্ম পোৱাৰ পিছত আমি ডাঙৰ হলো, আমি জন্ম কিহত হৈছো, আমাকতো বিস্তাৰিতটো দি দিছি যে আমি কিহেৰে হৈছো, আল্লাহ নুৰেৰে পাঁচ, আল্লাহ নুৰটো নবিতাত আছে। তাৰপিছতে আমাৰ মাটি, জুই, বতাহ, এই চাৰিটা, বস্তু ক'ব যে এই চাৰিটা বস্তু আমাৰ দিন মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁ নিজেই কলিমা পঢ়াইছে। চাৰিটাক পঢ়াইছে, এই চাৰিটাকে হয় হয়, নিজেও আমাৰ দিন ৰাছুল নিজেই সেই চাৰিজনক মুৰিদ কৰিছে, অৰ্থাৎ কলিমা পঢ়াইছে। আমাক সেই বীজেৰে, সেই বীজকেইটাৰেতো আমাকো সৃষ্টি কৰিছে। হয় বাবা, হয়। পানীও নবীৰ তাত বয়াত পৰিছে, মাটিও বয়াত পৰিছে, পানীও বয়াত, জুইও বয়াত পৰিছে, বতাহো বয়াত পৰিছে। এতিয়া আমি মানৱ কুলত জনাম লৈ কেনে আমি কিয় আকৌ গুৰু বুজিব লাগে? হয় বাবা, সেইটো হয়, সেইটো এটা ডাঙৰ তত্ত্ব।
এইটোৱেই তথ্য গুৰু ভোজাৰ গোটাইখিনি সুফল। গুৰু ভোজন শব্দটো, যিটো শব্দ নেকি আমি গুৰু ভোজন, এই ভোজন শব্দটো বহুত ডাঙৰ শব্দ। তাক চাৰে জাহানো দাঙিব নোৱাৰে, তাৰ ওজন বহুত, বহু ওজন। হয় বাবা, যে আজি মই হওক বা আপুনি হওক হয় বাবা, বা আৰু আন কোনোবাই হওক, হয় হয় তেওঁ যেতিয়া গুৰুৰ দক্ষিণা ল'ব, গুৰুক যেতিয়া দক্ষিণা দিব, হয় বাবা, তেতিয়া প্ৰভুক কি ক'ব? হয় বাবা, গুৰু এইটো কাৰণতে আমাৰ গুৰু ধৰাটো উচিত আৰু প্ৰয়োজন, যে যেতিয়া নেকি মই গুৰু বন্তি চাকি বন্তি লগাম, চাকি বন্তি লগতে আমি গুৰুৰ তথ্যখিনি, গুৰুৰ ভোজন, হয় বাবা, চাকি বন্তি লগতে গুৰুৰ ভোজন কৰিলো। কিন্তু চাকি বন্ধ গৈছো কাৰ নামত? প্ৰভুৰ নামতহে, হয় বাবা, হয় নে নহয়? হয় বাবা, প্ৰভুৰ। কিন্তু ভোজনটো কাৰ আহিল? গুৰু, গুৰুৰ আহিল। কিয়? যি তুমি, এইটো আমাৰ কোৰাণে কৈছে, যি তুমি একজন উচিলা তলব কৰা, অৰ্থাৎ একজন গুৰু ধৰা, হয় গুৰু ধৰিব লাগিব, হয় গুৰু ধৰা, ধৰি পেলাই তাতে তুমি খাঁটি মুছলমান হৈ লোৱা। হয় বাবা। আমাৰ ক্ষেত্ৰত কৈছে যে তুমি খাঁটি মুছলমান হৈ লোৱা। মুছলমান মানে ইনচান, যি মুছলমান হৈছো, মানে ইনচান নাকি? মুছলমান যি মই 4 চিজৰ মুছলমান, হয় বৰ্তমান মই 4 চিজৰ মুছলমান। আৰু কি কৈছে যে তুমি গুৰু ভজন ধৰি পেলাই তুমি খাঁটি মুছলমান হৈ লোৱা। কোনটো? এই যে মিৱতৰ আগত কৰিব লাগে তৌবা আৰু কলিমা। হয় হয় তুমি গুৰু ধৰোতে, গুৰু দক্ষিণা লওঁতে তুমি কলিমা আৰু খালেছ তৌবা পঢ়ি লোৱা, গুৰুই পঢ়ায়। হয় কৈছো যে আমি গুৰু ধৰিলি, তাক কি কৰিলো? আমি মুড়ি ধৰিলো। মুৰিদ হয়, আৰু কথিতটো আমাৰ মুড়িদ। মুৰিদ হয়, আৰু যিটো তোমাৰ আৰবী ভাষা, আমাৰ আৰবী শব্দ, সেইটো হ'ল কি জানে? সেইটো হ'ল আহলে বয়াত। আহলে বেয়াত, সেইটোৰ নাম হ'ল যে আমাৰ যিটো আৰবী শব্দ, সেইটোৰ নাম হ'ল কি আহলে বয়াত। হয় বাবা, আৰু আমি কথিতত কৈছি আমি গুৰি ধৰিব গুৰু লাগিব। ধৰিব লাগে, হয় যে বাবা, আহলে বয়াতৰ যেতিয়া একজন গুৰুৰ উচিলা যেতিয়া ভগৱানৰ ওচৰত দিব, হয় বাবা, কৃষ্ণ কৃষ্ণ কৃষ্ণ, আন একজন শিষ্যই, হয় কৃষ্ণ, কোনোবা শিষ্যই ছাতি বন্তি লগাই কেনে যদি গুৰুৰ উচিলাই যদি ভগৱানক দিয়ে, যে হে ভগৱান, মোৰ গুৰুৰ উচিলাই মোক এইখিনি সুফল কৰি দিয়া, হয় বাবা, তেতিয়াহ'লে ভগৱানে কি কৈছে? মই নিশ্চয় দিম, কাৰণ তুমি একজনৰ উচিলা দি পেলাই সুধিছা না। হয় বাবা, এই কাৰণে কৈছে উচিলা তলব কৰা। উচিত যে ভগৱানৰ ওচৰত যদি এটা বস্তুৰ কাৰণে উচিলা দিব লগা হৈ যায়, বা কোৰ্টত গেলি এতিয়া মোহৰি ধৰি পেলাইহে উকিল ধৰিব পৰা যায়, হয় বাবা, তে যদি ভগৱানৰ তাত উচিলা ল'ব মিডিয়া, লগা হৈ যায়, এইটো কয় মিডিয়া বুলি কয়, মিডিয়া এটা যে মিডিলিটৰ লাগে, মিডিলিটৰ লাগে। উচিলা দিয়াৰ গুৰু পিছত গুৰুটো আল্টিমেটলি মিডিলিটৰ, মিডিয়েটৰ, চুম্বক, আমাৰ মিডিয়েটৰ, চুম্বক, মেগনেট, মেগনেট। তুমি যিখিনি কৈছা সেইখিনি ভগৱানৰ ওচৰত চুপাৰিশ কৰিব। গীতা ভাগৱতো সেইটোৱে কৈ আছে বাবা, এই কাৰণে আমি মুছলমান হয় বা আন কাষ্টৰী মানুহ হওক, হয় হয়। সকলে কি কৰিব লাগে? গুৰু বুজিব লাগে। গুৰুৱে কি শিকায় আৰু গুৰুৱে কি বুজায়। যদি সৎগুৰু হয়, ন্যায় গুৰু হয়, তেতিয়াহ'লে সেই ল'ৰাক, সেই শিষ্যক হয় বাবা, ন্যায় বনাব। কোৰাণ পঢ়াব লাগিব, আৰু হাদিছ পঢ়াব গোটাইখিনি, লাগিব, হয় বাবা, সম্পূৰ্ণ গোটাইখিনি, যে হাদিছ, কোৰাণ, ভগৱত, ৰামায়ণ, কি কৈছে হয়। সব পিনেদি যে গুৰুৰ তথ্য জ্ঞানৰ পৰাই বিদ্যা, গোটেইখিনি জ্ঞানৰ পৰাই যে বিদ্যা। প্ৰথম গুৰুৰ বিদ্যাৰ পৰাই সত্য জ্ঞান, এইটো। বিদ্যাৰ পৰাই জ্ঞান, তাৰমানে বিদ্যা প্ৰথমতে গুৰুৱে শিকাব, জ্ঞানটো তাৰপিছত দিব, গুৰুৰ তাত গেলি গুৰু জ্ঞান পায়। জ্ঞান পায়, হয় যি জ্ঞানৰ দ্বাৰাই মই নিজৰ মা বাবাক গুৰু বুজিব পাৰিম। হয় হয়, এইটো বৰ ডাঙৰ গুৰু ধৰাৰ পিছত যিটো জ্ঞান পায়, গুৰুৱে যিটো জ্ঞান দিয়ে, হয় যে সেই জ্ঞানৰ উপলব্ধি কৰি মোৰ নিজৰ মা বাবাজী মোৰ প্ৰাণ গুৰু, তাক মই শ্ৰদ্ধা কৰিব বা ভজন কৰিব পাৰিম। সেইকাৰণে প্ৰথমতে গুৰুক মা দেউতা, এই কাৰণে গুৰু ধৰিব লাগে, হয় হয়, যে গুৰু ধৰিলেহে মা বাবাক ভজন কৰিব পায়। অনশ্বত আৰু ইমান ডাঙৰ তাতে তথ্য আছে, যে তুমি যদি গুৰু ধৰি কেনে যদি এটা সন্তান, সুসন্তান জন্ম দিয়া, গুৰু তথ্য অনুযায়ী, হয় গুৰুই তথ্য যেনেকুৱা দিয়ে, সেই তথ্য অনুযায়ী যদি, নিয়ম নীতিৰ অনুযায়ী যদি তুমি সুসন্তান বুলি ক'ব পবিত্ৰৰ পাৰি, পৰা যদি এটা যদি সুগন্ধি লৈ পেলাই যদি তুমি এটা সন্তান জন্ম দিবলৈ বিচাৰা, তুমি যদি মনে দি ভাবা যে মোৰ ল'ৰাটো ঋষি হ'ব, হয় বাবা, বা মোৰ ল'ৰাটো একজন আউলিয়া হ'ব, হয় বাবা, বা মোৰ ল'ৰাটো এটা তাৰমানে যাতে শিক্ষক হয়, ডাক্তৰ হয়, জ্ঞানী হ'ব, জ্ঞানী হয়, আচলতে এনেকুৱা জ্ঞানী কল্পনা বুলি, মনেৰে কৰি, জ্ঞানী বুলি ক'ব লাগে, মনেৰে জ্ঞানী কৰি বুলি পেলাই, বিচাৰিব লাগে এইটো।
সেইটো আচলতে এইটো নহয় ডাক্তৰ বুলি নহয়, ডাক্তৰো আচলতে বহুত বিলকুল কচাইৰ দৰে কাম কৰে সমকীয়া। কিছুমানে। এইটো আচলতে গোটেইখিনি জ্ঞানৰ তত্ত্ব। মই কোনো হেৰি কোৱা নাই, কিন্তু এনেকুৱা ঘটনা আমাৰ আছে, এনেকুৱা কিছুমান আচলতে নিজৰ কৰ্তব্যত গাফিলতি আছে, আমাৰো আছে, ময়ো নিজে তেনেকুৱা পাইছোঁ এনেকুৱা বহুত ঘটনা। তেনেকুৱাত ক'ব গ'লে বাবা মই ভাবোঁ কৰ্তব্যত গাফিলতি যিটো নিজৰ উকিল এটাৰ কথা কৈছো, সেই সতৰ হৈ আছে লড়ব লাগে। তেখেতে যদি সতক বাচাব যায়, তেতিয়া সতক যদি বাচাব হেৰি হয়, তেতিয়া অধৰ্ম হ'ব। এইটো আচলতে সতক সৎ হিচাপে আচলতে ন্যায় পাব লাগে। বা এজন চিকিৎসক ধৰক আপোনাৰ এইটো হেৰি পেচেণ্টটোক আপোনাৰ উচিত যিটো মানে ন্যায় হিচাপে ধৰক এনেকুৱা মই ক'ব নাপায়, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ মোৰ ভুল হ'ব। কিন্তু কথাটো হ'ল কি, তেখেতে যেতিয়া কম হেৰিতে মানে এটা হেৰি কৰিব পাৰি, কম খৰচতে তেওঁক যাতে এটা বেমাৰৰ পৰা আৰোগ্য কৰিব পাৰি, সেইটো আচলতে ডক্তৰ ভগৱান তেখেতসকলে পাৰে তেখেতসকলে পাৰে। কিন্তু তেখেতসকলে পেচেণ্টটোৰ যদি আপোনাৰ সহানুভূতিৰে চাই, হয়তো তেতিয়াহ'লে সেই বস্তুটো অনুভৱ হ'ব যে মানুহটোক আচলতে মই নামাৰোঁ, বা মানুহটোক বা এনেকুৱা খৰচৰ বা অপব্যয় খৰচ নকৰি কম হেৰিতে প্ৰথমতে হেৰি কৰাৰ চেষ্টা কৰিব পাৰে। সেনেকুৱা আছে, এনেকুৱা ঘটনা আগতে আছে। হয়, এনেকুৱা বহুত উদাহৰণ আছে। আমাৰ এনেকুৱা বাইদেউ এজনীয়ে ধৰক এই আপোনাৰ সংগীতে মানে কি এনেকুৱা হাজবেণ্ডটো এনেকুৱা ঘটনা আগতো এনেকুৱা ওলাইছে। তেওঁ মানৱতাৰ খাতিৰত ধৰক ছোৱালীজনীক আপোনাৰ ধৰক পানী গৰম কৰি দিয়া, তেনেকুৱা আচলতে চিকিৎসাত কলংকিত আচলতে, কলংকিত এনেকুৱা আচলতে হ'ব নালাগে। সেইটো মানৱতাৰ আচলতে নপৰে। আচলতে তেওঁলোক আচলতে অসুৰ বুলি কয়, দৈবিক সম্পদা আৰু অসুৰিক সম্পদা, ইয়াতে আকৌ দুটা কথা থাকিল। ইয়াতে আচলতে মানুহৰ আচলতে এই দুনিয়াত আচলতে দৈবিক সম্পদা আৰু অসুৰিক সম্পদা দুটাই মানুহ আছে, বেলেগ নাই। অসুৰ মানুহে তাতে আছে, দৈবিক সম্পদা যিবিলাক ভগৱানৰ গীতা লৈ পেলাই গীতা শাস্ত্ৰলৈ হেৰি কৰে, সিহঁতে দৈবিক সম্পদা। আৰু যিবিলাক তাৰমানে এনেকুৱা কাম কৰে অসুৰ, সেইটোৱে ডেফিনেটলি। আৰু সেইটো হয় আপোনাৰ সেইখিনি কোৱাৰ কাৰণে বেয়া নাপাব আপোনাক। জ্ঞান লোৱা তত্ত্ব। এই কাৰণে গুৰুটো ধৰাৰ প্ৰয়োজন। গুৰু ধৰিলি গুৰুৰ উচিলাই, গুৰুক ভজন কৰিব গেলে গুৰুই ক'ব না মোক ভজন কৰাৰ আগতে তোমাৰ মা দেউতাক ভজন। সেইটোৱে প্ৰথম। যদি সৎগুৰু হয়, ন্যায় গুৰু হয়, তেতিয়াহ'লে তেওঁ সেইটোৱে ক'ব। এতিয়া মোৰ মা বাবাৰ ভজনটো আহি গ'ল না, মই গুৰু ভজি পেলাই কেইটকা পাম? 1 টকাহে পাম। আৰু মই মাক নাই গুৰু ভজিলি মই 12 টকা পাম। কিন্তু ঘৰত যেতিয়া মই মা দেউতাক ভুজিম, তেতিয়া মোৰ 13 টকা। মোৰ 1 টকা লাভ বেছি। গুৰু তত্ত্বত যাই মোৰ 1 টকা লাভ বেছি হ'ল। কাৰ থ্ৰুদি হ'ল? এই গুৰুৰ থ্ৰুদি। সেইটো এটা কথা কৈ আছো, গীতাত আৰু এটা কথা ক'ব লগা হ'ল। এই যে আপোনাৰ ঘৰখন আচলতে মানুহে সংসাৰ কিয় কৰিব লাগে, ইয়াতে এটা কথা আহি পৰিল। সংসাৰ কিয় কৰিব লাগে? কিছুমানে সংসাৰ নকৰি আপোনাৰ বৈৰাগী হৈ আছে, কিছুমানে আপোনাৰ বিয়া বাৰী নকৰে, ৰঙা কাপোৰ পিন্ধিব বা কলা কাপোৰ পিন্ধি আচলতে এইবিলাকে, কিছুমানে ধুংগী, এইটোক আচলতে শাস্ত্ৰই কৈছে ধুংগী, আচলতে বেগ ধৰা মানুহ এইবিলাক। আচলতে তেনেকুৱা মই সেইটো চব অপমান কৰাৰ দৰে কিছুমান আছে, যোগী আছে, তেওঁলোকে সাধন কৰি আছে, তেওঁলোকে যে তিলোকৰ কথা জানে, তেনেকুৱা আছে। কিন্তু এটা কথা কৈছে বাবা, এটা কথা থাকিব, মই কৈ আছো কোনটো। আচ্ছা, সাংসাৰিকৰ কথা কৈ আছো। সাংসাৰিকত কৈ আছে যে যিটো মানুহে তাৰমানে সংসাৰ কৰিব, সংসাৰ কৰাৰ বিনিময়ত তাৰমানে তেওঁৰ যিটো ল'ৰা ছোৱালী সতি সন্তান হ'ব, এইটো আচলতে সংসাৰৰ ক্ষেত্ৰত, এইটো হেৰি ক্ষেত্ৰত আপোনাৰ অবিনাশী বৃক্ষ বুলি কৈ আছে। যিডাল বৃক্ষৰ গছৰ শিপা আচলতে ওপৰ ফালে আছে আৰু ধান ঠেঙিৰ তল ফালে আছে। আচলতে প্ৰকৃতিৰ আচলতে গছ গছনিবিলাকৰ শিপাবিলাক তল ফালে থাকে, আপোনাৰ শিপা গছ গছনিবিলাক ধানবিলাক ওপৰ ফালে থাকে। আৰু এই গছডাল যেতিয়া আচলতে কাটিব পাৰে, সংসাৰত থাকি এই গছডাল কাটিব পাৰে, সেইটো কয় বৈৰাগী। আচলতে বৈৰাগী হৈ পেলাই যিবিলাক যেতিয়া কৰে, তেওঁক আচলতে জন্ম মৃত্যুৰ পৰা তেওঁ মুক্ত হয়। এইটো কৈ আছে কি তেওঁৰ মৃত্যু জন্মৰ কোনো কাৰণ নাই, তাৰমানে মিনিংলেছ, তেওঁৰ দায়িত্বৰ কাৰণে আছে। তেওঁ কৈছে তেওঁৰ উপাধিটো কি আছে জানে? যিজনে বিয়া চিয়া নকৰাকৈ তেওঁ বৈৰাগী হৈ গুচি গ'ল, তেওঁৰ উপাধিত কিমান খিনি পোৱা হয় জানে? তাত এনেকে কৈছে যে সে আদম বলে আহাদ দম, খাইনা আদম গুন্দম, সে 1,00,000 কোটি ভ্রমণ করে আবার হবে জান্নাতি। তাৰমানে সেইজন মানুহ এনেকুৱা হ'ব, যোনে বিবাহ বাহু নকৰে, সেইজন মানুহ যে আপুনি কৈছে জন্ম মৃত্যু চব তাৰ একো নাই,
কিন্তু আমাৰ কোৰাণে কৈছে, হদিছে কৈছে, তথ্যই কৈছে যে সেইজন মানুহ লক্ষ কোটি ভ্ৰমণ কৰিব। হয় হয় এটা দুটা ভ্ৰমণ নহয় তাৰ। গোটেই বিশ্ব ব্ৰহ্মাণ্ড তাৰ লক্ষ কোটি ভ্ৰমণ কৰি পেলাই যাই পেলাই সি আকৌ জান্নাতি হ'ব। জান্নাতি হ'ব। সেইটো তাতে কৈছে, সেইকাৰণে সেইটো কিন্তু জান্নাতি হ'ব। সেইকাৰণে আৰু বাবা এটা কথা আছে, আপোনাৰ এই মহাভাৰতৰ কথা এটা ক'ব লগা হৈ যাব। তত্ত্বত কৈছে যে ঋষিয়ে বিয়া কৰা নাই হয় নেকি, সি মায়ে কাটিছি, মায়ে কাটছে। হয় মায়াৰ বান্ধন কাটি পেলাই ওলাই গুচি গৈছে। হয় মায়াৰ বান্ধত নাই, গাঁঠিত নাই। দেখি মায়ালৈ বেরিয়ে থৈ গৈছে। দেখি তাৰ নিজৰ ল'ৰা ছোৱালীহে নাই, কিন্তু সাৰে জান খান যে ঋষি ঘূৰিছে হয় সবেই তাক বাবা বুলি কৈছে। হয় হয় সেইটো জগতত তাৰমানে তেখেতে কৈছে নে নাই? তেখেত যোগী হ'ব লাগিব, তেখেত যোগী হ'ব লাগিব। ভগৱানৰ এইটো নীলা নহয় বাবা, সেইটো কিন্তু মহান শক্তি। হয় বাবা, এইটো এটা কথা ক'ব লাগিব, আপোনাৰ পিতামহ ভীষ্মৰ কথা ক'ব লাগিব। তেখেত আচলতে পিতামহ ভীষ্ম আচলতে যোগী আছিল। তেখেতে জন্মৰ মৃত্যুৰ কথা তেখেতে জানিছিল, তেখেতে ইচ্ছা মৃত্যু পাইছিল। ইচ্ছা মৃত্যু আচলতে যোগী পায় কিয় পায়? তেখেতসকলৰ তাৰমানে হ'ল কি, তেখেতসকলৰ এটা তাৰমানে শক্তি আছে কি, তেখেতৰ সেই শক্তিটো হ'ল কি, তেখেতে তাৰমানে আত্মা পৰমাত্মাৰ লগত ডাইৰেক্ট কানেকশ্যন কৰিব পাৰে, বেলেগে নোৱাৰে। সেইটো তাৰমানে হ'লে যোগীৰ, সেইটোৱে যোগীৰ শক্তি। সেইটো যোগী, সেই শক্তিটো পোৱাৰ কাৰণে তেখেতসকলে মৃত্যুটো তেখেতসকলে নিজৰ ইচ্ছামতে ল'ব পাৰে। মৃত্যুটো সেইকাৰণে পিতামহ ভীষ্মই আপোনাৰ মৃত্যুটো নিজৰ ইচ্ছামতে লৈছিল। কিয় লৈছিল সেইটো তাৰ অৰ্থটো আপোনাৰ মই অৰ্থটো ক'ব লগা হ'ল যে পিতামহ ভীষ্মক আপোনাৰ যেতিয়া মহাভাৰতৰ যুদ্ধত তেতিয়া তেখেতক খৰাগ্ৰস্ত তাৰমানে খৰৰ ওপৰত তাৰমানে খুৱাই থৈছিল, মৃত্যু হোৱা নাছিল। মৃত্যু নোহোৱাৰ কাৰণ এটাই আছিল যে তেখেতে আচলতে কৃষ্ণপক্ষত মৰিব বিচৰা নাছিল। তেখেতে আচলতে কৃষ্ণপক্ষত তাৰমানে আচলতে তেখেতক কাৰাবদ্ধ হৈ আছিল, কিন্তু তেখেতে কৃষ্ণপক্ষত মৰিব বিচৰা নাছিল। এইটো কাৰণতে মৰিব বিচাৰিছিল যে কৃষ্ণপক্ষত যদি কোনো যদি আপোনাৰ মনুষ্যই যদি কোনো তাৰমানে মানুহ বা কোনো জীৱই যদি আপোনাৰ প্ৰাণ ত্যাগ কৰে বা শৰীৰ তাৰমানে ত্যাগ কৰে, তেওঁৰ আত্মাটো আকৌ আহিব লাগিব, এই পৃথিৱীত আকৌ আহিব লাগিব। সেইকাৰণে পিতামহ ভীষ্মই আপোনাৰ শুক্লপক্ষৰ কাৰণে ৱেইট কৰি আছিল। শুক্লপক্ষত যেতিয়া তেখেতে প্ৰাণ ত্যাগ কৰিছে। আৰু এটা কথা আছে ইয়াত কৈ আছে যে সূৰ্য উদয় হ'ব লাগিব আৰু উত্তৰে ফৰকাল হ'ব লাগিব, উত্তৰে ফৰকাল হৈ থাকিব লাগিব। তেতিয়া যদি আপোনাৰ প্ৰাণ ত্যাগ কৰে, তেওঁ তাৰমানে এই দুনীয়াত আকৌ নাহে, তেখেতে আকৌ পৰম গতি পায়। সেইটো 14 ভৱনৰ ওপৰত তৈলক্যত যায়, যিটো তৈলক্য স্থান। হয়, সেইটো শব্দৰ নাম হ'ল ছবি সাদেক। সেই সময়খিনি ভুল হৈছে নেকি বাৰু মোৰ কথাখিনি? সেই কথা আমাৰো কৈছে যে ছবি সাধকৰ যিগিলাখান মানুহ ইন্তেকাল হয়, সেইবিলাখান মানুহৰ কাৰণে মৃত্যু ভাল। সেইকাৰণে তেখেতে পিতামহ ভীষ্মই কিন্তু যদি নামাজ পঢ়ি উঠি মৰিব পাৰে, অজুৰ সহিত মৰিব পাৰে, সেইটো সংসাৰ, সেইটো এটা দুটা কথা থাকিল। সেইটো আচলতে বিয়া নকৰা আৰু কৰাৰ মাজত থাকিল। এইটো আপুনি যিটো কথা ক'লে, এইটো সংসাৰৰ কথা। এইটো সংসাৰৰ চবতকৈ যোগীত কৰি উত্তম বুলি কৈ আছে। যোগীত কৰি উত্তম হ'ল সংসাৰিক বিলাক। যদি এইখিনি কৰিব পাৰে, সংসাৰখন কৰিলে যেতিয়া ফল, যদি ল'ৰা ছোৱালী যদি দান পুণ্য পাই যায়, তাৰে পিছত যদি আপোনাৰ তেওঁ যদি নিজেই যদি আপোনাৰ যদি কৰ্ম, যিটো কৰ্ম সৎকৰ্ম কৰা কথা, কৰ্ম কৰোঁতে যদি প্ৰভুৰ নাম তাৰমানে স্মৰণ কৰি থাকে, তাৰপিছত তেওঁ যিটো অভ্যাস কৰিলে, সদায় অভ্যাস, তাৰমানে সেইকাৰণে কৈছে অভ্যাস। আচলতে প্ৰভুতে অভ্যাস কৰিব লাগিব। অভ্যাস যেনে ধৰক আপুনি খেলা এখনত যাওঁতে আপুনি যায়ে আজি আপুনি ৰাণাৰ হ'ব নোৱাৰে, তাক অভ্যাস কৰিব লাগিব, অনুশীলন কৰিব লাগিব, মাহটোৰ মাজত অনুশীলন কৰিব লাগিব, তাৰে পিছতে আপুনি পাব। সেই বস্তুটো তাৰমানে শাস্ত্ৰতে কৈ আছে, চবতে কৈ আছে এইটো যে সেই অনুশীলন কৰিব লগা হয়। তাৰমানে প্ৰভুৰ নাম লোৱাৰ অনুশীলন কৰিব লাগিব। কৰোঁতে যেতিয়া মৃত্যুৰ আগমুহূৰ্তত যেতিয়া হৰিৰ নাম ল'ব পাৰিব, তেওঁ তাৰমানে আৰু দ্বিতীয়বাৰ আহিব নালাগে। বাছ সেইটোৱে তাৰমানে আচলতে মাহাত্ম্য, সেইটোৱে মাহাত্ম্য। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম। হয় হয় সি চিৰ খালাস, হয় হয় হয়, সেইটোৱে হয়। সি একেবাৰে চিৰ